of the unity, integrity, and security of the nation, and also strive hard to spread this message among my fellow countrymen. I take this place in the spirit of unification of my country, which was made possible by the vision and actions of Sardar Vallabhbhai Patel. I also solemnly resolve to make my own contribution to ensure internal security of my country. Thank you. আজি আমি জিলা প্ৰশাসন পুলিচ প্ৰশাসনৰ একেলগে আমি ইয়াতে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ যি 150তম তেখেতৰ জন্ম জয়ন্তী, সেই জন্ম জয়ন্তী আজি 31 তাৰিখেই পৰে। গতিকে সেই দিৱসৰ লগত সংগতি ৰাখি তেখেতৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আমি যিহেতু একতা দিৱস কৰোঁ, সেই একতা দিৱসৰ লগত সংগতি ৰাখি আজি আচলতে আমি আজি মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিলোঁ। আৰু ইয়াত আজি লৌহ মানৱজনাৰ প্ৰতিমূৰ্তিত আমাৰ যি পদ পূজা গোটেই সমগ্ৰ ভাৰতবৰ্ষত কৰা হৈছে আৰু অসমতো কৰা হৈছে, আমাৰ ৰাজ্যখনত কৰা হৈছে। আৰু ৰাজ্যখনৰ আমাৰ এই পশ্চিম কাৰ্বি আংলং জিলাত পুলিচ প্ৰশাসন আৰু জিলা প্ৰশাসন লগ হৈ আমি আজি সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ আমি আজি তেখেতসকলৰ জৰিয়তে আমাৰ এই মাল্যাৰ্পণ পদ পূজা এইখিনি আমি কৰা হৈছে। আৰু লগতে আমাৰ যি শপত পাঠ প্লেজ যিটো আমাৰ আছিলে, সেই প্লেজটো আমি পাঠ কৰিলোঁ আৰু সকলোৱে আমি আজি শপত বাক্য পাঠ কৰিলোঁ যে আমি দেশৰ ঐক্য আৰু অখণ্ডতাৰ কাৰণে নিজকে সদায় আত্মনিয়োগ কৰি যাম। গতিকে তাৰ উদ্দেশ্য আগতে যাতে এই মহান মনীষীজনৰ আজি জন্মতিথিত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আজি সকলোৱে শপত বাক্য পাঠ কৰিলোঁ।
পশ্চিম কাৰ্বি আংলঙত। আচ্ছা ছাৰ এইটো যিটো